চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ নতুন এটি ব্লগলৈ। আৰু আমি যাবলৈ ওলাইছোঁ সেইজনী যায় ক'ত যাম কৈ দেচোন। আমি যাম তাই অংগনবাদী স্কুললৈ এইজনী, আৰু এফালে ফুৰিবলৈ যাম, আপোনালোকক দেখুৱাই আছোঁ সকলোখিনি। তো আজি ব্লগটো মই এনেদৰে ষ্টাৰ্ট কৰিছোঁ, আশা ৰাখিছোঁ আপোনালোকৰ ব্লগটো ভাল লাগিব। এইফালে ৰিচাই বটলত পানী ভৰাই আছে তৃষালে, তাই পানী পিয়াহ লাগে। আৰু যদি মোৰ চেনেলত নতুন তেতিয়াহ'লে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আগলৈ ভিডিঅ'বিলাক পাই থাকিবলৈ। যদি আপোনালোকৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগে। তেতিয়াহ'লে ব'লকচোন আজি ব্লগটো এনেদৰে ষ্টাৰ্ট কৰোঁ, ব'লা যাওঁ। যাবলৈ উৎপাত লাগিছে, তেতিয়াহ'লে গৈ থাকোঁ আৰু লগতে আপোনালোককো লৈ যাওঁ। তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰি সেইফালেকে চাই যাব বুলি আশা ৰাখিছোঁ। ওলাই আহি আছোঁ পুচকিক লৈ, ৰ'দটো চোকা, জোতাযোৰ ভালকৈ পিন্ধা দেই, আধা নিপিন্ধিবা। তো মাস্ক নাই লগোৱা মই আজি, পোৱালীকেইজনীকে লগোৱাই আছোঁ। আৰু চকু মেলিব পৰা নাই, ইমান কাঢ়া ৰ'দ, তথাপিতো গৈ আছোঁ। আৰু এইফালে আমাৰ এই দুজনী গৈ আছে। এইফালে গাড়ী পেটা গ'লে চোৱা। ৰিচাৰ লগৰ ছোৱালী ঘৰত আহিছোঁ ন আমি। ৰিচা আগৰ লগৰ ছোৱালী নহয়, লগৰ ছোৱালী আৰু লগৰ ছোৱালী, আগৰ লগৰ ছোৱালী বুলি নহয় দে। অ' বালি নেখেলে দেই, সেইবোৰ কি হয়? ভেজিটেবল ৰিচা, এইবোৰ পানী খেলিলে চৰ্দি লাগিব। ফুৰি আহি চিধাই কিটচেনত সোমাইছোঁ, কাৰণ দুপৰীয়া আহাৰ বনাবলৈ টাইম হৈ গ'ল। আৰু ভাত দাইল চব্জি তেনেকৈ বনাই থৈ গৈছিলোঁ। আৰু এয়া আছে মাছ মই ৰাতিপুৱাতে ফ্ৰাই কৰি থৈ গৈছিলোঁ। আৰু এতিয়া চিম্পলকৈ কাৰী এখন বনাইছোঁ, কাৰণ বেটিয়ে খাব, ডাঙৰজনীয়ে খাব, সৰুজনীয়ে বাৰু তেনেকৈ বিশেষকৈ খাব নোৱাৰে, তাই খাব। জলকীয়া মছলা একো ব্যৱহাৰ কৰা নাই, একেবাৰে চিম্পল পিঁয়াজ, নহৰু, আদা আৰু বিলাহী, আলু দি চিম্পলকৈ কাৰী অকণমান বনাইছোঁ। আৰু এয়া গ্ৰেভিটো উতলি আহিছে, এতিয়া ইয়াতে মই মাছখিনি দি দিছোঁ। এয়া ঢুলকি মাছ আছিলে আৰু বৰিয়লা মাছ আছিলে, গোটেইখিনি অকণমান গ্ৰেভি কৰি দিছোঁ। একেবাৰে ফ্ৰাই খাই ভাল নালাগে, ৰাতিপুৱা ফ্ৰাই খালোঁ, সেইটো কাৰণে এতিয়া গ্ৰেভি কৰি দিছোঁ। আৰু তাত তেনেদৰে বিশেষ ভিডিঅ' কৰিব পৰা নগ'ল, কাৰণ কেলৈ তাতো কেঁচুৱা এটা আছে আৰু আমাৰ পোৱালি একদম লৰ মাৰি ফুৰিছে ইফাল সিফালকৈ, সেইটো কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ মই।
এয়া ঘৰ আহি পালোহি আমাৰ দুইজনীয়ে খাবলৈ লাগি গৈছে তাত খেলি খেলি ভাগৰ লাগিলেগে আৰু এইফালে বিশৃংখল হৈ আছে ঘৰ ৰিচাই ভাত খাইছে তৃষাই ৰুটি খাইছে আৰু পুৰা টিভিত এফালে কি ওলাইছে এইটো চামা বাবা চাই আছে তো চাই খাই আছে খাই বৈ তাইক খুৱাবগৈ লাগিব এতিয়া খেলি ভাগৰ লাগি আহিছে আজি যিহেতু বহুত দিনৰ মূৰত তেনেকৈ খেলিবলৈ তাহাঁতি লগ নাপায় উলিয়াই নিয়াও নহয় আজি অকণমান খেলিবলৈ পাইছে আৰু ৰ'দটো মুখতে পৰিছে কি হয় এনেকুৱা টাইমত এতিয়া বাজিছে 2টা এনেকুৱা টাইমত মানে ভেণ্টিলেশ্যনেদি ডাইনিঙতে ৰ'দটো পৰে খাবলৈ বহুত বেয়া হয় তাহাঁতি খেলি টিভি চাইছে গমেই নাই পোৱা খাই আছে খুৱাই লওঁ সিহঁতক এতিয়া মই এইয়া এজনী পোৱালি হৈ গ'ল টোপনি গ'ল ময়ো 5-10 মিনিটমান ৰেষ্ট ল'লোঁ আৰু এতিয়া কিবা এটা খাওঁগৈ আৰু দুঘূৰ টোপনি ধৰিছে এতিয়া সময় হৈছে 3টা তাই হয়তো 4:30 বজালৈকে শুই যাব চাগে একদম নিশ্চিন্ত মনে শুই আছে আৰু এইখিনি সময়তে মই কৰিব লগাখিনি কৰি লওঁগৈ টোপনি খুব বেছি ধৰিছিলে কিন্তু নুশুম এতিয়া চাহকাপ খাই লওঁ ফাৰ্ষ্ট টাইম ফ্ৰেছ লাগিব মাইণ্ডটো এয়া আবেলিৰ চাহকাপ বনাইছোঁ আৰু ৰঙা চাহে খাওঁ বাৰু চাহ উতলিছে ইলাচি লং তেজপাত দি চাহকাপ ধুনীয়াকৈ বনাইছোঁ যিহেতু মিষ্টাৰ পালেহি চাহ খাবলৈ ফালে আমাৰ দেহা মানুহ উঠিছে খং উঠিছে আধা টোপনি হ'ল কি হ'ল তাই আৰু শুব মন আছিলে মই শুই থাকিব লাগে লগত তাৰপৰা শুই থাকিবলৈ নোহোৱা দেই পেন পেনাই আছে আহা দাঙি ল'ম আহা দাঙি ল আহা দাঙি এয়া ইভিনিং চাহকাপ লগতে খাইছোঁ শনিবাৰ যিহেতু আজি মিষ্টাৰ আহি পালেহি আন্ধাৰ হোৱা নাই দিনে হৈ আছে কেইটা হৈছে মই 4:30 কিন্তু লাইট জ্বলাবলগীয়া হৈছে আৰু দিনবোৰ ইমান ছুটি কাম কৰি শেষে নহয় চাহৰ নিচা হৈ গৈছে খুব টোপনি ধৰিছে টোপনি ইমান বেছি হৈছে মোৰ একদম হু লাগে তাই খোৱালে যে মই থাকিব নোৱাৰোঁ ইমান টোপনি ধৰে মোৰ অথনি একাপ চাহ খালোঁ উঠি আহি তাৰপৰা ইমান টোপনি ধৰা দেখি ফোনত কথা পাতিলোঁ তাৰপৰা লাষ্টত গৈ নাই চাহকাপ খাই দিওঁ তেতিয়াহে ভাল লাগিব চাহকাপ খালোঁ এতিয়া আকৌ একাপ খাইছোঁ আৰু পোৱালি বিছনাৰ পৰা উঠি নাহে তাই টোপনিটো আধা টোপনি হ'ল নি বিছনাৰ পৰা উঠিয়ে নাহে এইফালে আমাৰ ৰিচা গুটি বিস্কুট খাইছে দেহা মানুহ আহা আকৌ বিবি খাম তাই শুই আছে বিছনাখনত অকলে শুই আছে উঠি নাহে চুচু দি নিদিবা খালি দে বিছনা এয়া বাহিৰত অকণমান ৰৈছোঁ এনেকুৱা সময়খিনি বাহিৰত থাকি খুব ভাল লাগে আৰু এইফালে বেকগ্ৰাউণ্ডত চাউণ্ড আহি আছে চাইডতে কাম কৰি আছে আৰু আজি মোৰ কাপোৰ নুশুকালে মানে তাৰপৰা আহি ইভিনিঙত অলপমান তিয়াই থোৱা আছিলে কাপোৰ ধুই দিলোঁ এইখিনি পুষ্টি এটা গা চা ধোৱা সেইখিনি নুশুকালেগৈ ভালকৈ আৰু দিনবোৰ ছুটি কাপোৰ শুকাবলৈ টাইম লাগে অকণমান মানে আগবেলাতে ধুব পাৰিলে ভাল দেৰিকৈ ধুব আজি নুশুকালে এই এনেকুৱা সময়খিনি মোৰ ইমানেই প্ৰিয় মানে ক'বলৈ ভাষা নাই আৰু খুব ভাল লাগে গৰম দিনত হওক ঠাণ্ডা দিনত হওক ইভিনিং টাইমটো এনেদৰে প্ৰাকৃতিক পৰিৱেশৰ মাজত খুব ভাল লাগে থাকিব মন যায় আৰু ওপৰৰ পৰা ভিউটো আচলতে ভাল লাগে দেখিবলৈ আৰু এইফালে কুঁৱলী অলপ পৰিছে আৰু মিষ্টাৰে সেয়াত জাবৰ জ্বলালে ধোঁৱাই আছে আৰু ফুলখিনি এইফালে ছাইডটো চেঞ্জ কৰি দিলোঁ অলপমান আছে ইটো ছাইডলৈ লৈ গ'লোঁ ফুলৰ মানে ফ্ৰণ্টৰ ছাইডলৈ লৈ গ'লোগৈ অলপমান খালী কৰি দিলোঁ এই ছাইডটো আৰু এজোপা ফুল একদম বচাব পৰা নাই এয়া খালী হৈ গৈছে বাকী সিজোপা ওলমি আছে সেইজোপা হৈ গ'ল কিন্তু আগৰ মেইন যিজোপা বচাওঁ সেইজোপাই মৰি গৈছে কি জানি অকণমান ভিউটো দেখাইছোঁ আপোনালোকক মানে ইভিনিং টাইমৰ কেনেকুৱা লাগিছে ভাল লাগিছেনে অলপমান এইবিলাক সময়বিলাক উপভোগ কৰিবলৈ মনবিলাক ফ্ৰেছ লাগে চাবচোন ইভিনিং টাইমত খোজকাঢ়িব গ'লেও ভাল লাগে এনেকৈ থাকিও খুব ভাল লাগে আৰু কথাবিলাক অলপ লাহে কৈছোঁ মোৰ অলপ আকৌ চুৱেলিং হৈছে জিভাত খুব হৈ আছে এই প্ৰব্লেমটো টেবলেট খোৱা নাই আচলতে বডিত অলপমান ভিটামিনৰ পৰিমাণ কমি গ'লে ডেফিচিয়েঞ্চি হৈ গ'লে এইবিলাক প্ৰব্লেম ক্ৰিয়েট হয় অলপমান খোৱা বোৱাটো গুৰুত্ব দিব লাগে সেইবিলাক দিয়া নাই কাৰণে মোৰ হৈ আছে খুব বেছি কৰিম এটা কাম এতিয়া দেখুৱাম আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম যদি আপোনালোকৰ হয় তেতিয়াহ'লে সোনকালে ৰিলিফ পাব পাৰিব এই কামটো কৰি যাওঁ এতিয়া ভিতৰলৈ আৰু পোৱালি বিছনাৰ পৰা নুঠাই হৈ থাকিলে আজি
অকণমান ৰৈ লৈছোঁ আৰু ফটো ক্লিক কৰিলে ইমান ধুনীয়া আহে এই টাইমটোত ফটো ক্লিক কৰিলে বিৰাটেই ধুনীয়া আহে দুকপমান ফটো ক্লিক কৰি এনেই টাইম পাছ আৰু কৰিম কি কাম তেনেকৈ বিশেষ নাই আজি কাম উলিয়াই নাই ওলাই গ'লোঁ কাৰণে কাম উলিয়াই নল'লোঁ এতিয়া আছে খোজকাজ কিবা কিবি কৰিমগৈ আৰু দেখুৱাম আপোনালোককো হাই এভৰিৱান অকণমান দেৰিয়ে হৈ গ'লগৈ কাৰণ মই অথনি বাহিৰত থাকোঁতে আপোনালোকক দেখুৱাম বুলি ক'লোঁ কিন্তু আহি চাহ তাহ দিলোঁহি আৰু পোৱালি পেচ লাগি আছে বহুত টাইম তেনেদৰে তাইৰ লগত ব্যস্ত হ'বলগীয়া হ'ল আৰু ৰিচাৰো হোমৱৰ্ক আছিলে আজি ওলাই গুচি গ'লোঁ হোমৱৰ্ক কৰা নহ'ল আহি পাই তাইক খাই বৈ টিভি চাই থাকিলে হোমৱৰ্ক কৰাই থাকোঁতে টাইম গ'ল তাৰপৰা এতিয়া আহিছোঁ আপোনালোকক মই মোৰ চুৱেলিং হৈ আছে বুলি কৈছিলে তাৰ বিষয়ে ক'বলৈ আৰু চুৱেলিং মানে বডিত যেতিয়া ভিটামিনৰ ডেফিচিয়েঞ্চি হয় তাৰ কাৰণে হয় মেডিচাইন ল'লেও ভাল হয় কিন্তু ঘৰুৱা পদ্ধতিয়েও ভাল কৰিব পৰা যায় তাৰ কাৰণে লৈছোঁ মই অলপ কথাবোৰ কওঁতে গধুৰ হৈ গৈছে মোৰ এইটো ঘিউ এইটো গৰু ঘিউ হয় যিকোনো ব্ৰেণ্ডৰ ভাল ব্ৰেণ্ডৰ গৰু ঘিউ ল'ব পাৰিব আপোনালোকে আৰু ঘিউটো 3 ঘণ্টা সময় ফ্ৰিজত থাকিব দিব 3 ঘণ্টা সময় ফ্ৰিজত থকাৰ পিছত আপুনি চামুচেৰে এনেকৈ এইটো কনচিষ্টেঞ্চিত ঘিউটো মানে ডাঠ হৈ থাকিব লাগে আপুনি আঙুলিৰে জিভাত ঘঁহিব জিভাত হওক মোৰ দুঠাইত হৈ আছে ইয়াত হৈ আছে আৰু জিভাত হৈ আছে দুটা ঠাইত হৈ আছে আঙুলিয়ে কমেও 30 ছেকেণ্ডমান ঘঁহিব মিহি লাহে লাহে খুব স্পীডত নহয় জোৰে কষ্ট নহয় অলপমান ঘঁহোতে কষ্ট হ'ব কিন্তু আপোনালোকে 30 ছেকেণ্ডমান ঘঁহিবলৈ চেষ্টা কৰিব তাৰপিছত কমেও 10 মিনিটছ বা 15 মিনিটছ থু নেপেলাব থু ভৰ্তি হৈ যাব মুখত কিন্তু নেপেলোৱাকৈ আপোনালোকে ৰাখিব সেইখিনি তেনেদৰে যদি দিনটোত দুবাৰ বা 3-4বাৰ কৰিব পাৰে তেতিয়াহ'লে দুদিনত কিয়ৰ হৈ যাব একদম কিয়ৰ হৈ যাব মেডিচিন খালেও কিয়ৰ হ'ব কিন্তু এনেদৰে ঘৰুৱা পদ্ধতিও কিয়ৰ হৈ যায় আৰু এটা বস্তু লগাব পাৰিব কেঁচা মিঠাতেল খাটি সৰিয়হৰ কেঁচা মিঠাতেল যিটো ভাল ব্ৰেণ্ডৰ ল'ব যিকোনো ভাল ব্ৰেণ্ডৰ বস্তুবিলাক আচলতে ব্যৱহাৰ কৰিব লাগে আমি সস্তীয়া মানে যিবিলাক তেল সেইবোৰ লগাব নালাগে বা ঘিউ হওক প্ৰতিটো ৰেঞ্জৰে পোৱা যায় ভাল ব্ৰেণ্ডৰ ধাৰা হওক আপোনাৰ ইঞ্জিন হওক তেনেকুৱা ভাল ব্ৰেণ্ডৰ যিটো সৰিয়হৰ তেল ল'ব সেইটো তেনেদৰে 30 ছেকেণ্ডমান মাছাজ কৰিব য'ত চুৱেলিং হৈ আছে তেতিয়া সেই চুৱেলিংবিলাক যদি তামোল খাই চুৱেলিং হৈছে তেনেকৈও ভাল হ'ব বা এনেদৰে ভিটামিনৰ ডেফিচিয়েঞ্চিৰ কাৰণে চুৱেলিং হয় তেনেকৈও ভাল হৈ যায় খালি 2-3বাৰ দিনটোত কৰিব চেষ্টা কৰিব থুখিনি বহুত সময় ৰাখিব 10 মিনিট পাৰে 15 মিনিট পাৰে ৰাখিব তাৰপিছত থুটো পেলাব পানী নাখাব সিমানখিনি সময় চাব আপোনাৰ এদিন বা দুদিনৰ ভিতৰত কিয়ৰ হৈ যাব আৰু মোৰ আচলতে কালিৰ পৰা এইটো ষ্টাৰ্টিং হৈছে আজি বহুত বেছি হৈছে আজি মই এলাহত কৰা নাই এতিয়া কৰিছোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ আগতেও মই এনেদৰে ভাল পাওঁ আচলতে মোৰ বহুত দিনৰ পৰা হৈ আছে মই কোৰ্চ এটা খাইছিলোঁ মোৰ ভিটামিনৰ অলপ প্ৰব্লেম হোৱাৰ কাৰণে কোৰ্চ এটা খাইছিলোঁ কোৰ্চটো ক্লিয়াৰ নকৰাৰ কাৰণে বাৰে প্ৰতি হৈ আছে এতিয়া ভাবিছোঁ এলাহত কোৰ্চটো থাকি গৈছে এতিয়া ভাবিছোঁ কোৰ্চটো ক্লিয়াৰ কৰি দিম ভাল হৈ যাব আৰু মই যিহেতু ভাল পাইছোঁ আৰু বহুতৰে এইটো প্ৰব্লেম হয় মানে বহুত মানুহে ভিতৰে হৈ থাকে কেতিয়াবা মেডিচিন খোৱা এলাহতো থাকি যায় তো এনেধৰণে ভাল কৰিব পাৰি ঘৰুৱা পদ্ধতিৰে মেডিচিন নোখোৱাকৈ আৰু ঘৰত আমাৰ সকলোৰে ঘৰত ঘিউ বা তেল থাকেই তেনেধৰণেও ভাল কৰিব পাৰিব আজি আপোনালোকৰ লগত মই সৰু টিপছ এটা শ্বেয়াৰ কৰিলোঁ মুখৰ যিহেতু কণ্ডিশ্যন বেয়া সেইটো কাৰণে ৰেচিপি একো শ্বেয়াৰ কৰিব পৰা নাই আৰু বহুত বেছি ব্যস্ত সেইটো কাৰণে ব্লগো তেনেদৰে দিয়া হোৱা নাই ৰেচিপি ব্লগ আগলৈ পাই থাকিব ব্যস্ততাটো কমি লওক আৰু কেলে ব্যস্ত কি কথা আগৰ ব্লগবিলাকত মই জনাই যাম বৰ্তমান আজি একদম সৰুকৈ চিম্পলকৈ ভিডিঅ' এটা দিলোঁ আশা ৰাখিছোঁ আপোনালোকৰ ভাল লাগিল যদি ভাল লাগিল লাইক কৰিবলৈ নাপাহৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা লাগিল কি কথা আৰু যদি নতুন ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আগলৈ ভিডিঅ'বিলাক ভাল ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে টিপছবিলাক মই ঘৰুৱা টিপছ হওক সৰু সুৰা কিছুমান যিবোৰ আমাৰ নিত্যনৈমিত জীৱনত ঘটি থাকে বেমাৰ আজাৰে সকলোবোৰ যিমানখিনি মোৰ ক্ষুদ্ৰ মগজুৰে জানো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ আৰু আশা ৰাখিছোঁ আপোনালোক সকলো উপকৃত হ'ব বুলি সৰু সুৰা টিপছবিলাকৰ পৰা আৰু আজি ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ আজিলৈ বাই বাই শুভৰাত্ৰি লাভ ইউ